গায়ন বায়ন বড়ো নৃত্যৰে আদৰণি প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক বজালীৰ দুমুৰিয়াত কৰ্মযোগী 2024 বঁটাৰে সন্মানিত কৰিলে সাংবাদিক নিতুমণি শইকীয়াক বজালীৰ প্ৰয়াত কৰ্মযোগী ধনেশ্বৰ তালুকদাৰ আৰু সব্যা তালুকদাৰ স্মৃতি ন্যাস সমিতিয়ে নিতুমণি শইকীয়াক এই বঁটা প্ৰদান কৰে বঁটাত গামোচা চেলেং চাদৰ জাপি শৰাই মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যৰ কেবিনেট মন্ত্ৰী পাটাচাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আজি এই বঁটা প্ৰদান কৰা হয় অনুষ্ঠানত বিশিষ্ট সাহিত্যিক মাধুৰ্যমণ্ডিত বৰুৱা সত্ৰাধিকাৰ মথুৰা মোহন তালুকদাৰ অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ আনন্দ খাটনিয়াৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে যেতিয়ালৈ শৰীৰত বগা কাপোৰেৰে ঢাকি দিয়া নহয় তেতিয়ালৈ নিজৰ দায়িত্ব কৰ্তব্য অব্যাহত ৰাখিব বুলি বঁটা গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে নিতুমণি শইকীয়াই এতিয়াও মই নিজকে কোনো বঁটা বাহনৰ কাৰণে যোগ্য বুলি মই ভবা নাই এনে ক'ব লাগে কাৰণে মই কোৱা নাই মই অন্তৰৰ পৰা আপোনালোকক কৈছোঁ যে এয়া মোৰ মাত্ৰ মই আৰম্ভণি বুলিহে ভাবিছোঁ আৰু 2 বছৰৰ পিছত মই 25 বছৰ সম্পূৰ্ণ কৰিম এই সংবাদ মাধ্যমৰ জগতখন আৰু তাৰ পিছত মোক যদি কোনোবাই বঁটা বাহন দিয়ে তেতিয়াহে চাগে মই অকণমান ভাবিম যে ক'ৰবাত কিবা এটা কৰিছোঁ বুলি এতিয়ালৈকে মই কিবা সন্মান কিবা বঁটা বাহনৰ যোগ্য ব্যক্তি হৈছোঁ বুলি মুঠেও ভবা নাই কিন্তু তাৰ পিছতো কেতিয়াবা মানুহৰ সাদৰক নেওচিব নাপায় বুলি এষাৰ কথা আছে যিহেতু তাৰ সুবাদতেই ইচ্ছাৰ বিপৰীতেও মানুহৰ সেই আজিও মই আপোনালোকৰ মাজলৈ সেই তেনেকৈ আহিছোঁ সঁচাকৈ ক'বলৈ গ'লে ইয়াত বহি থাকোঁতে মোৰ সন্দৰ্ভত মোৰ অতি শ্ৰদ্ধাৰ মাধুৰ্যমণ্ডিত বৰুৱা ডাঙৰীয়াৰ পৰা মুনীন্দ্ৰ নাৰায়ণ গোস্বামী মহোদয়লৈকে বা এইমাত্ৰ মথুৰা মোহন তালুকদাৰ দেৱেও যেনেকৈ কৈ গৈছে সম্বৰ্ধনা পত্ৰখনত যিখিনি কথা লিখা হৈছে মই ক'ৰবাত অকণমান লজ্জিত মই তেনেকুৱা ব্যক্তি নহয় মই অকণমান দিগদাৰহে পাওঁ তথাপিও আপোনালোকক মই এইটোৱে ক'ব পাৰোঁ কিছুমান সন্মানে কিছুমান বঁটা বাহনে মানুহক প্ৰেৰণা দিয়ে উৎসাহ দিয়ে সাহস দিয়ে কিছুমান মানুহক কোনো প্ৰভাৱিত নকৰে বুলি কোনো বিশ্বাস নকৰোঁ সেই কথাটো হয়তো তেওঁলোকে 100% সঁচা আৰু শুদ্ধ কথা নকয় বঁটা বাহনে মানুহক প্ৰভাৱিত কৰে কিয় নকৰে আজিৰ এই অনুষ্ঠানটোৱে মোৰ জীৱনত কেনেধৰণে ৰেখাপাত কৰিছে কেনেধৰণে প্ৰভাৱ পেলাইছে মই যেন অস্বীকাৰ কৰিব পাৰিম বজালীৰ পৰা ৰমিজালিৰ ৰিপৰ্ট DA 365